মিয়া মিয়া কৰি আছা মিয়াই যদি এক সপ্তাহ কাজকৰ্ম বন্ধ কৰি দিয়ে খোৱা বন্ধ হৈ যাব চ্যালেঞ্জ কৰি দিছো কৈ আছে মিয়া নহলে বোলে অসমে নচলে কোন সুধিব বিচাৰিছো কোন মিয়া মিয়াই কৰিছে কি অসমীয়া মানুহক মাৰিছে অসমত মিয়া কোন হয় এই কথা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে এই সকল মিয়াসকলক টাৰ্গেট কৰি তুই কিয় কৈ আছ তুই অসমৰ মুখ্যমন্ত্ৰী খুদা যে অসমৰ প্ৰতিজনেই অসমীয়া ইয়াত মিয়া ক'ৰ পৰা আহিল তুই অসমৰ মুখ্যমন্ত্ৰীজনক প্ৰশ্ন কৰ তুই যদি ইমানেই নিজকে সোণাৰতনি অসমীয়া বুলি পৰিচয় দিব বিচাৰি আছা অসমত আগে পূৰ্বৰে পৰা আমি দেখি আছো এবাৰ জোৰহাট এবাৰ গোলাঘাট এবাৰ বঙাইগাঁও এবাৰ কিবা পথাৰত তাৰ পিছত চাহ বাগিচাত অসমীয়া বুৱাৰী সকলে 2 নম্বৰী ব্লু ফিল্ম নিৰ্মাণ কৰি আছে বৰ্তমান সময়ত আনকি আমাৰ ভাৰতবৰ্ষৰ মণিপুৰ হয়নে মণিপুৰত উলংঘ কৰিছে দুজনী ছোৱালীক বেলেগ সম্প্ৰদায়ৰ ছোৱালী আছিলে কিন্তু সেই সকল সম্প্ৰদায় যিয়েই নহওক কিয় সেই দুজনী ছোৱালীক এনেকৈ যে উলংঘ কৰি সামাজিক মাধ্যমত ইমান অপমান কৰিলে তাৰ কাৰণে তুই কি মাত মাতিছা অসমৰ পৰিবেশ মিয়াসকলে নষ্ট কৰিছে নে তহতৰ দৰে মদাৰু গাজাৰু ভাংখৰ গাঞ্জাখৰে নষ্ট কৰিছে অসমৰ পৰিবেশ মিয়াসকলে ৰক্ষা কৰি আছে আজি যদি তহতই যে কৈ আছে মিয়াসকলে 2 নম্বৰী শাক পাচলি খুৱাই মেডিচিন দি পিনে মিয়াসকলে অসমীয়াক হত্যা কৰি আছে তই কিবা প্ৰমাণ দিব পাৰিবিনে যদি ভগৱানে তক লাজ দি থাকে তেতিয়া হলে তই অসমৰ পৰিবেশ ৰক্ষা কৰাৰ ক্ষেত্ৰত ভূমিকা যদি ল'ব বিচাৰা তেতিয়া হলে এই ব্লু ফিল্ম নিৰ্মাণ কৰা বন্ধ কৰ আৰু যাতে এনেকুৱা বাতৰি আমি শুনিবলৈ নাপাওঁ আমি খুবেই লজ্জা পাওঁ তহতে হয়তো হিন্দু হ'ব পাৰা হিন্দু ভাই হিন্দু বন্ধু হ'ব পাৰা তহতক আমি ভাল পাওঁ কাৰণ তহতও আমাৰ অসমীয়া হয় আমি একেটা জাতিৰ মানুহ হয় গতিকে তহতৰ ছোৱালীবিলাকে যেতিয়া এনেকুৱা কাম কৰে যেতিয়া ধৰা খায় যেতিয়া সংবাদ মাধ্যমত শুনিবলৈ পাওঁ খুবেই আমাৰ লাজ লাগে তহতৰ লাজ নালাগে নেকি লাজ নাই নেকি তহতৰ ভগৱানে লাজ দিয়া নাই নেকি কেৱল মিয়াৰ পিছত উঠি পৰি লাগি আছা মিয়াৰ কেইজনী ছোৱালীয়ে এনেকুৱা অপকৰ্ম কৰিছে নিজে কিবা এটা কৰা সমাজৰ ভাল কিবা এটা কৰি মিডিয়াত আহা এনেই মিছামিছি এই জাতি লৈ মানে জনগোষ্ঠী লৈ এইবিলাক চিন্তা কৰিব নালাগে তুমি যদি চিন্তা কৰা নহ'লে মণিপুৰত যিটো ঘটনা হৈ আছে অসমত বাৰে বাৰে যিদৰে নীলা ফিল্ম বনাই আছে সেইবিলাকৰ বিৰুদ্ধে তুমি ভাল মেছেজ এটা দিয়া যাতে এইবিলাক নহয় তাৰ বাহিৰে তুমি একো কৰিব নালাগে তোমাৰ যিখিনি একচুৱেলি অকাত সেইখিনি থাকিব লাগে মতিনৰ কথা যদি তুই একসেপ্ট কৰিব নিবিচাৰে তেতিয়া হলে তক মই লাষ্ট উপদেশ দিব বিচাৰো তুই মদ খা গাঞ্জা খা দিনে দিনে মৰি যা ঠিক আছে ডাঙৰ দিগল হৈছা মা পাপাই ইমান কষ্ট কৰি তহতক ডাঙৰ দিগল কৰাইছে হয়তো এলপি পাস কৰিছা তই যদি ভাল শিক্ষিত হলি হৈ যদি উচ্চ শিক্ষিত হলি হৈ তেতিয়া হলে তই সামাজিক মাধ্যমত আহি এনেকৈ তুতু কৰি কথা নকলি হৈ সালা পুজ কি কথা ক'বলৈ আইছা মিয়া মিয়া কৰি আছা কেলা মিয়া মিয়া কৰি আছা মিয়াই যদি এক সপ্তাহ কাজকৰ্ম বন্ধ কৰি দিয়ে অসমত যিসকল মিয়াই বৰ্তমান সময়ত সবজি বজাৰত জড়িত হৈ আছে যিসকলে ফুটপাতত বেপাৰ কৰি আছে সকলো মিয়াই যদি 3 দিনৰ কাৰণে বহি যায় তহতৰ খোৱা বন্ধ হৈ যাব চ্যালেঞ্জ কৰি দিছো কেৱল শাক পাচলিৰ ক্ষেত্ৰতে নহয় তহতে খোৱা পানীও বিচাৰি নাপাবি মিয়াসকলক তুচ্ছতাচ্ছিল্য কৰি আছা মিয়াসকলে পৰিশ্ৰম কৰে মিয়াসকলে অসমখন আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰে আজি মিয়াসকলক দেখি ভয় লাগি আছে তহতৰ ন আজমল সুপাৰ 40 পৰা 300 প্লাসে ভাল ফলাফল কৰি আনিবলৈ সক্ষম হৈছে একো কৰিব নোৱাৰিবি আৰু বেলেগ কোনোবাই যদি কৰে তথাপি তহতৰ গা জ্বলি থাকে আজমল অসমৰ অসমীয়া সকলৰ কাৰণে অসমখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে যিমানখিনি ভূমিকা আগবঢ়াই আছে তহতে যদি 10% ভূমিকা আগবঢ়ালি হৈ তেতিয়া হলে আজি আমাৰ অসমখন ভাৰতবৰ্ষৰ ভিতৰত নাম্বাৰ 1 পজিশনত থাকিলে হৈ আজি অসমখন ইমানেই ঋণত ডুব গৈ আছে হয়তো অহা কেইবছৰৰ ভিতৰত তহতৰ দৰে মদাৰুসকলক বিক্ৰী কৰিবলগীয়া হ'ব কিন্তু তহতক কোনেও ক্ৰয় নকৰিব বহু কথাই কলো কিবা ভুল ত্ৰুটি হলে আপোনালোকে ক্ষমা কৰি দিব বুলি আশা ৰাখিছো জয় আই অসম